পাৰ্কিঙৰ পৰা নোহোৱা হৈ আছে নাজানো কোনে নিলে কি কৰিলে কিন্তু মানে কি আৰু মানে এইটো অলপমান চুৰ কৰা টাইপত পৰি যায় আমি আহোঁতে এইটো ফালৰ পৰা আহিছিলোঁ এতিয়া আমি এইটো ফালে যাব লাগিব তো এতিয়া ৰাইট চাইড লৈ ল'ম আৰু হৰিদ্বাৰ হৈ কিনে ৱাও বাপৰে বাপ আইঅ' অ' গেল হ'ল কি হেণ্ডেল হ'ল কি গেল বাপ্পা ঐ লাগিল আৰু এটা দুখৰ খবৰ আজি মোৰ গোপ্ৰৰ কালি লাষ্ট ভিডিঅ'ত মোৰ গোপ্ৰ বেয়া হৈছিলে আৰু এতিয়া আমি ঋষিকেশৰ মাজমজিয়াৰ একদম বজাৰৰ ভিতৰত গাড়ী লৈ টহল দি ঘূৰি ফুৰিছোঁ আৰু উত্তৰাখণ্ডত আহি এতিয়া পানী বিচাৰি কিনে তেল ডিপুত ঘূৰি ফুৰিছোঁ কাৰণ বহুত বেছিকৈ পিয়াহ লাগিছে আৰু আমি এতিয়া এটা জেগাত আছোঁ জেগাটো হৈছে বৰ্তমান আমি এটা ইয়াতে আছোঁ মানে ৰুদ্ৰপ্ৰয়াগৰ পাহাৰখনতে আছোঁ আৰু আমি যিটো ৰুমত আছিলোঁ ৰাতি ৰুমটো আছিলে এইটো ৰুম বেকগ্ৰাউণ্ডত আছে ৰুমটো আৰু তাৰ ফ্ৰণ্টৰ ভিতৰত আমি দেখাই দিছোঁ 1 2 and 3 এইটো চাই লওক কি ধুনীয়া এটা ভিউ আছে আগফালে সেইকাৰণে দলং এখন আছে দলঙত নাযাওঁ বাৰু কাৰণ দলঙত যাব ভয় লাগে বাকী এতিয়া পৰিৱেশ আগফালে আৰু আপোনালোকেতো উত্তৰাখণ্ডৰ মানে ভালেখিনি বস্তু চালে কেদাৰনাথ চালে এতিয়া চাগে আৰু মোৰ ভিতৰত চাগে চোৱা বন্ধ কৰি দিব কাৰণ মেইন আপোনালোকৰ যিটো আছিলে চাব লগা এইটো চাই দিলে কিন্তু আৰু বহুত ভাল বস্তু আহি আছে কাৰণ আমি এতিয়া যাই আছোঁ হৰিদ্বাৰ হৈ কিনে দিল্লীলৈকে যাম আৰু আমি গৈ আছোঁ আৰু নতুন জেগাত নকওঁ এতিয়ালৈকে ছাছপেঞ্চ আছে বহুতখিনি আপুনি ভিতৰত চাই থাকিব বৰ্তমান ভিডিঅ'টো ইয়াতে আৰম্ভ কৰিছোঁ আপোনালোকে গৰম পানী লওঁ মই মিনোৱা ভালকৈ বহি লওঁ আৰু সেইবিলাক চাই ল'ব লেটছ ষ্টাৰ্ট আৰু যোৱাকালি আমাৰ ৰুমটো তলতে আছিলে তাতে এইটো বিল্ডিঙৰ তলত এইটো নদীটো বস্তুখিনি দাঙি উঠি আহোঁতে একদম হাওফাও ফুলি গৈছে আৰু এটা বস্তু ইয়াতে ভাল পাহাৰত আহিলে আপোনালোকে গেৰেজ বাইকৰ গেৰেজ চব পাই যাব টেনশ্যন নাই এতিয়া ইয়াতে মোৰ বাইকৰ স্ক্ৰুকেইটা টান কৰা কাম চলি আছে এইয়া আৰু আজি আমি 1টা বজাত আমাৰ ৰাইড আৰম্ভ কৰিছোঁ টুৱাৰ্ডছ দিল্লী আমি যে আমি দিল্লীলৈকে যাম নাজানো সম্ভৱ হয়নে নহয় কিন্তু আমি চেষ্টা কৰিম দিল্লীলৈকে আছে 500 কিলোমিটাৰ আৰু ইয়াৰে পৰা এতিয়া ঋষিকেশ আছে 157 হৰিদ্বাৰ 181 দিল্লী 403 আৰু আজিৰ দিনটো 403 কিলোমিটাৰ মোৰ মতে অসম্ভৱটো নহয় গৈ থাকিব দিয়ক আৰু আপোনালোকে এটা কথা লক্ষ্য কৰিছেনে আমি গম নাপাওঁ মোৰ গাড়ীত ইয়াতে গামোচাখন বন্ধা আছিলে এইখিনি জেগাত গামোচাখন পাৰ্কিঙৰ পৰা নোহোৱা হৈ আছে নাজানো কোনে নিলে কি কৰিলে কিন্তু মানে কি আৰু মানে এইটো অলপমান চুৰ কৰা টাইপত পৰি যায় মানে গাড়ীখন য'ত থৈছিলে তাতে অলপ ধূলা বালা বেছিকৈ পৰেতো চাগে কাৰো চাগে মানে মোচা কাপোৰ নাছিলে গাড়ীৰ কাৰণে গামোচাখনে মাৰি দিলে কিন্তু দিয়া আৰু যি হওক যোনে নিছে অসমৰ গামোচাখন লৈ গৈছে কিন্তু যদি বেয়া কামত ইউজ কৰে বেয়া লাগে ন সেইকাৰণে তো কি ক'ম আৰু মই You don't see the things I see. I'll tell you things you won't believe. Above the skies over আমি আহোঁতে এইটো ফালৰ পৰা আহিছিলোঁ এতিয়া আমি এইটো ফালে যাব লাগিব তো এতিয়া ৰাইট চাইড লৈ ল'ম আৰু হৰিদ্বাৰ হৈ কিনে ৱাও এতিয়া আমি হৰিদ্বাৰ ফালে যাম আৰু এই ব্ৰিজখন মানে বহুতৰ মোবাইলত দেখি থাকোঁ মোবাইলত ভিডিঅ'ত দেখি থাকোঁ আৰু আজি চকুৰে দেখি আছোঁ নিজৰ চকুৰে খালী চকুৰে ৱাও বাপ্পা ঐ কৰ্ণাৰ এইটো মই সদ্য দিছেতো অ'কে হনুমান গিয়া জিন্দাবাদ Oh my God, what a road man, look at the road wow এবাৰ এইবিলাক ৰাস্তাত বাইক চলাই চাব লাগে আপোনালোকে যদি আপোনালোকৰ যদি ইচ্ছা আছে যে মই এজন মানে এনেকুৱা এটা ৰাইডাৰ হয় আৰু মানে আজি আপোনালোকে বাইক চলাই দিলে তাৰমানে বম জুনুন আছে যে মানে এনেকুৱা এটা ৰাস্তাত গাড়ী চলাই ভাল লাগে এবাৰ এইফালে আহি এবাৰ বাইকখন এনে চলাই যাব আৰু বাকী মন্দিৰ যোৱা নাযাতে বেলেগ কথা কিন্তু এবাৰ বাইকখন চলাই যাব এইটো অ'হ মই একো নকওঁ আজি চাই যাব আপোনালোকে এইফালে গোটেইখিনি ৰাস্তাৰ কাম কমপ্লিট হোৱা নাই বাৰু ৰাস্তাৰ কাম চলি আছে মাজে এনেকুৱা বেয়া ৰাস্তা পাব আপোনালোকে আহিলে আৰু হৰিদ্বাৰ হৈ কিনে মেক্সিমাম মানুহ এইফালেদি আহে কেদাৰনাথ মন্দিৰলৈকে কিন্তু আমি আছিলোঁ পাগল লাষ্ট ভিডিঅ'ত কৈছোঁ অলৰেডি পাগল সেইকাৰণে আমি আহিছোঁ নৈনিতাল হৈ কিনে কিন্তু হৰিদ্বাৰ আহিলে আপোনালোকে একদম এনেকুৱা অলপ ভয় নালাগিব পূৰা ছেফ ফিল হ'ব কাৰণ মানুহ বহুত দেখিব গাড়ী বহুত দেখিব গোটেই 24 ঘণ্টা মানে এইটো ৰাস্তাতে গাড়ী আহিয়ে থাকিব মানে এভেইলেবল গাড়ী আহিব আৰু য'তে ত'তে ৰুম পাই যাব টেনশ্যন নাই নৈনিতাল লৈ আহিলে আপোনালোকে ৰাস্তা কিন্তু ধুনীয়া ৰাস্তা হ'ব আৰু টেক্সাছ এনেকুৱা ৰাস্তা ক'তো নাপায়
কিন্তু এইফালে এতিয়া দেখিছে ৰাস্তাবিলাক কিমান মানে বহুত ৰাস্তাৰ কাম বাকী আছে কিন্তু ভিউটো বঢ়িয়া আহি আছে দেই আৰু এটা কথা ক'ব লাগিব এইফালে আহিলে মানে আপোনাৰ দেৰি হ'লেও বা কিবা অলপ ভয় নালাগে কাৰণ মানুহ বহুত থাকে বাকী নেৰিটালৈ আহিলে মানে অলপমান ভিতৰুৱা জেগা হৈ যায় আৰু সেইকাৰণে বহুত পাহাৰটো অলপ বৰষুণ তাতে দিয়া চান্সটো বেছিকৈ থাকে বাপৰে বাপ আইঅ' অ' গেল হ'ল কি হেণ্ডেল হ'ল কি গেল বাপা ঐ লাগিল বঢ়িয়া লাগা নাই দে এনে অলপমান দি দিওঁ টকাৰ অভাৰ এক্টিংকে পইচা কাট মাৰ দিজিয়েগা কৈবি দে আৰ জাগা ধ্বংস উঠি গৈছে দিয়ক পুৰা একদম আইঅ' খলকি যায় চাকা দুটা আৰু এই বেয়া ৰাস্তানি পাৰ হোৱাৰ পিছত এটা সুন্দৰ ভিউ আৰু এই সুন্দৰ ভিউটো দেখা পোৱাৰ লগে লগে যিমান কষ্ট যিমান ঠেকচা চব একদম ডাইৰেক্ট কাটি হৈ যায় আৰু এইটোৱে হৈছে বেষ্ট পাৰ্ট দ্য বেষ্ট থিং অফ দ্য ৰাইড আৰু মোটামুটি কিমান আহিলোঁ গম নাপাওঁ 40-50 মান আহিলোঁ নেকি 40-50 কিলোমিটাৰমান আহি কিনে এটা ব্ৰেক লৈছোঁ আৰু ব্ৰেকটো লৈছোঁ মানে ইয়াতে অলপমান কুঁহিয়াৰৰ ৰস খাম বঢ়িয়া লাগিব গাড়ী ইয়াতে বঢ়িয়াকৈ ফুটপাথত উঠাই কিনে ৰাখি দিছোঁ কাৰণ এইটো কৰ্ণাৰ হয় মানে যিহেতু জেগা কম আছে কাৰণে মই এতিয়া উঠাই দিছোঁ আৰু অ' মাই গড আজি গাড়ী পূৰা কৰ্ণাৰ লৈছে ইমানলৈকে লাগি গৈছে আৰু এইকেইটা চকা ইয়াতকৈ ওপৰত নিব নোৱাৰি মানে কি হৈছে মোৰ জোতা লাগি গৈছে জানানে ভাটিত ভগৱান জোতা মোৰ দাগ হৈ গৈছে একদম যিয়ে নহওক এইখানো উঠাই দিলোঁ দে ওপৰত নহ'লে মানে ৰাস্তাটো বেয়াকৈ ট্ৰাফিক জাম হৈ আছিলে অলপ সময় ৰখিলোঁ বস্তু কিবা কিবি কিনি ল'লোঁ ইয়াতে নাখাওঁ জেগাটো ইমান এটা মানে পচন্দ লগা নাই অলপ আগত যাই ধুনীয়া এটা ঠাণ্ডা জেগাত ৰখি কিনে কিবা খাব লাগিব এতিয়া অন হৈ গৈছে চাবি বঢ়িয়া আৰু এইটো ৰাস্তাত মেক্সিমাম মানুহে কি কৰে মানে কি আৰু যিবিলাক বাছ চাছ লৈ আহে সিহঁতে ইয়াতে ৰাস্তাবিলাক ৰখি কিনে ৰাস্তাত চোলা এটা লৈ আহে আৰু খানা চব্জি কিনি কিনে চব্জি বঢ়িয়াকৈ বনায় পিকনিকৰ নিচিনাকৈ বনায় ৰাস্তা কাষতে বঢ়িয়াকৈ পানী আহি থাকে তাতে গা চা ধুৱে সেনেকৈ মানে নিজৰ মানে টাইমবিলাক সেনেকৈ কটাই কিনে যাই থাকে হোটেলতে নলয় মানে হোটেল লোৱা চিষ্টেম নাই আইঅ' দে আৰু সিহঁতে মানে এনেকৈ বস্তুবিলাক মেনেজ কৰি কিনে লৈ যায় মানে হোটেলত যদি ভাবক আপুনি ভাবক হোটেলত যদি 50টা মানুহ হোটেল ল'ব লগা হয় কিমান এটা হেভি বাজেট হ'ব ইমান ধুনীয়া এটা পৰিৱেশ কিন্তু দি দিলে বৰষুণ এতিয়া হৈছে মোৰ টেনশ্যন কাৰণ বৰষুণ দি দিলে মোৰ গপ্ৰটো টেনশ্যন হৈ যায় অলপচোন চাই লওঁ কিমান কিয় কৰিব পাৰি অ'কে টাৰ্ণিং কি হ'ল বৰষুণটো কি আছিল মানে ইয়াতে বৰষুণ নাই দেখোন ইয়াতে ৰখি দিওঁ এতিয়া আমি ইয়াতে অলপ ৰখি কিনে আমি যদি বস্তু কিনিছিলোঁ যে তেতিয়া ইয়াতে খাম যিহেতু বৰ ধুনীয়া ৰাস্তা বহল ৰাস্তা কোনো ধৰণৰ প্ৰব্লেম নাই অলপ গাড়ীখন পূৰা চপাই দিম আৰু টেনশ্যন নাই আৰু এতিয়া আমি ক'ত আছোঁ একবাৰ চাই লওঁ এই তলত একবাৰ চাই লওঁ এইটো নদীটো আৰু এবাৰ ওপৰত চাই লওঁ বাপৰে বাপ এনেকুৱা এটা ভিউ দি আছে নহয় নন্দা কেনেকুৱা এক্সপিৰিয়েঞ্চ এই ৰাস্তাটোত চলাই গাড়ী চলাই মজা এক্সপিৰিয়েঞ্চ বাছ ন' কমেণ্টছ বুলি কৈ দিছে আৰু মজা এক্সপিৰিয়েঞ্চ বাছ আৰু অলপ অলপ বৰষুণ দিছে তাকে টেনশ্যন এটা আহিছে নাজানো আৰু কি হয় বৰষুণ আহিল ইলাহা পটাপট বৰষুণ আহিল Live your life, live your dream. It's the sound of soul in me. আৰু আমি এতিয়া আহি কিনে ইমান সোৱাদৰ মানে প্লাম খাই আছোঁ কি টেষ্টি ৰে আৰু এইটো কি আছিল এইটো পিছফল আমাৰ গছ আছিল আগতে খালি আমাৰ গুৱাহাটীত হোৱা কালাৰটো বেলেগ এটা কালাৰটো বেলেগ টেষ্টটো বেলেগ বহুত ভাল মিঠা মানে চেনি টাইপ অলপমান খালোঁ অলপমান নাচিলোঁ অলপমান ফটো উঠিলোঁ অলপমান ৰীল বনালোঁ আৰু অলপমান আপলোড কৰি দিলোঁ গতিকে আপোনালোকে গোটেইখিনি বস্তু পাই যাব ইনষ্টাগ্ৰামত লাইভ মোৰ ইনষ্টাগ্ৰাম আইডিটো আহি গৈছে ডিছপ্লেত বঢ়িয়াকৈ মৰম দিব সকলোৱে ছাপোৰ্ট কৰিব তেতিয়াহে ভালকৈ আৰু এনেকুৱা নতুন নতুন ধুনীয়া ধুনীয়া জেগা দেখাই দিব পাৰিম আইঅ' বৈদ্য জেগা এটা আহি আছে দেই মানে কি ক'ম আৰু আপোনালোকক In me, live your life, live your dream. Oh, you in when you believe. আৰু ইয়াতে ট্ৰেভেলাৰবিলাক যে ইমান মডিফাই কৰে ন বাপৰে বাপ আৰু ট্ৰেভেলাৰ বুলি নহয় ইয়াতে যিমানখিনি গাড়ী আছে মেক্সিমাম মানে কি অলপমান মডিফাই কৰিয়ে ৰাখে ভাল পানী অলপমান মডিফাই কৰি অলপ চখ সেইফালে বেছি
আৰু ৰাস্তাবিলাক হাইৱে হ'লেও ওপৰৰ পৰা মানে শিল চিল পৰি থাকে, গতিকে অলপ সাৱধান হ'ব। মানে চকাৰ তলত শিল আহিলেতো একদম বৰ বিপদৰ কথা হ'ব, আৰু চকাৰ তলত নাহি যদি গাত পৰে সেইটোতো আৰু ডাঙৰ কথা হ'ব। গতিকে একদম সাৱধান, বি কেয়াৰফুল এণ্ড ড্ৰাইভ কেয়াৰফুলি। আজি পুৰা পাহাৰবিলাক এৰি এৰি গৈ আছোঁ, লাহে লাহে দিল্লী পাম, অলপ গৰম বাঢ়িব চাগে তাতে, হ'ব বাৰু। বহুত পাহাৰত থাকিলোঁ, ইমান পাহাৰত থকা অভ্যাস নাই, না ইচ্ছা আছে ইমান দিন সদায় পাহাৰত থকাৰ, হৈ গ'ল আৰু। ইয়াতে কিন্তু তেল চেল ভৰা গোটেই সুবিধা আছে দেই, খোৱা লোৱা থকা এভৰিথিং এভেইলেবল আছে এইটো ৰাস্তাত। আপোনালোকে টেনশ্যনে ল'ব নালাগে, ৰাতি 2টা বাজি গ'লেও টেনশ্যন নল'ব, চব পাব ইয়াতে। গাড়ী প্ৰব্লেম হ'লে গেৰেজো আছে, আৰু ভিউটো বেছি এনজয় কৰিব নালাগে, ভিউটো ৰাস্তাত মন দিব, কাৰণ ভিউত বেছি এনজয় কৰিলে বেয়া কথা হ'ব পাৰে। অ' মাই গড, হে ভগৱান, এইগিলাখান দেখিম বুলি ভাবা নাছিলোঁ এই দেখিম বুলি ভাবা নাছিলোঁ মই এতিয়া আহি কিনে। অ' মাই গড, জীৱনত কেতিয়াবা দেখোঁ নে নেদেখোঁ এনেকুৱা ব্ৰিজ আৰু নাজানো, আজি দেখিছোঁ, একদম মন প্ৰাণ জোৰ পৰি গৈছে, এনেকুৱা লাগি আছে সপোন দেখি আছোঁ। অ' ভগৱান, থেংক ইউ ভগৱান, থেংক ইউ এভৰিৱান। সকলোৰে মৰম আশীৰ্বাদ ভাল পোৱাৰ কাৰণে আজি এইবিলাক বস্তু মই দেখিবলৈ পাৰিছোঁ, সক্ষম হৈছোঁ। আপোনালোকৰ ছাপৰ্ট আছে, আপোনালোকৰ আশীৰ্বাদ আছে কাৰণে ইমান দূৰ আহিব পাৰিছোঁ। অ' ভগৱান, থেংক ইউ সকলোকে, থেংক ইউ। ৱাও, দিল সে শুক্ৰিয়া সবকা। আৰু এতিয়া আমি ইয়াতে চাওকি ধুনীয়া ৰাফটিঙৰ জেগা এটাত ৰখিছিলোঁ, চকলেট অলপ খালোঁ অলপমান। এতিয়া আমি আকৌ কণ্টিনিউ কৰিম। আৰু এটা দুখৰ খবৰ, আজি মোৰ গোপ্ৰৰ, কালি লাষ্ট ভিডিঅ'ত মোৰ গোপ্ৰ বেয়া হৈছিলে, এইবাৰ গোপ্ৰৰ মাউণ্ট ভাঙিছে এইটো। আৰু কিমান কি হ'ব জীৱনত নাজানো। বৰ্তমান মটৰ ব্লগিং অফ, লগ পাই আছোঁ ফেভিকুইক এটা কিনি কিনে, বঢ়িয়া। এইটো এটা জ্বালা, এইটো হৈছে মই, এইটো এতিয়া মই খাম। পাওঁ মজা, গোপ্ৰ ৰেডি হৈছে। এইটো ফেভিকুইক লগাই দিলোঁ ইয়াতে, এইটো এতিয়া বঢ়িয়া খাম, গেছটো বলা বাহিৰ হ'ব, ইয়াত গুচি যাম। আৰু যিহেতু এইটোফালে ৰাফটিং হয়, আৰু ৰাফটিং হোৱাৰ কাৰণে এই নাওবিলাক তলৰ পৰা এনেকৈ দাঙি দাঙি লৈছে মাথাত। অ' গেল দে। আৰু আচ্ছা, ৰাফটিং একদিন আগত বুকিং কৰিব লাগিব, আৰু পাৰ হেড 700 টকাকৈ দিব লাগিব, আৰু বহুত দূৰ লৈ যায় বাৰু। কিন্তু এটা কিন্তু আছে, 9 কিলোমিটাৰ কৰাই। এতিয়া চাওক, সিহঁতে দাঙি দাঙি লৈ যে আহি আছে যে, গোটেই ৰাস্তা জাম কৰি পেলাইছে। আহিও মাল্লাক খুন্দা, মোকো মাৰে নেকি মাল্লাকে দে, আৰু মাৰা নাই দে। আৰু এতিয়া আমি ঋষিকেশৰ মাজমজিয়াৰ একদম বজাৰৰ ভিতৰত গাড়ী লৈ টহল দি ঘূৰি ফুৰিছোঁ। আৰু কেতিয়া সপোনতো ভবা নাছিলোঁ যে এইবিলাক জেগাত বাইক চাইক লৈ এনেকৈ এতিয়া ঘূৰি ফুৰা হ'ব, কিন্তু আজি সেই সপোনটো দিঠকত পৰিণত হৈছে। একবাৰ হ'ব, এবাৰ চিকুটি চাওঁ ৰ'ব, ঠিকে আছে নাই দিঠ। ঐ দুখ পাইছোঁ, নাই এইটো সপোন নহয়, দিঠকে হয়। আৰু এটা কথা আপোনালোকক মই ক'ব বিচাৰিছোঁ, এই পানীখিনি আমি যেতিয়াৰ পৰা কেদাৰনাথত আছিলোঁ তেতিয়াৰ পৰা আমাৰ লগতে আছে, একেলগে আহি আছে। আৰু আপোনালোকে যেতিয়া কেদাৰনাথত ঘূৰি আহি থাকিব ন, এই পানীখিনিৰ লগত একেলগে ফ'ল' কৰি আহি থাকিব কাষে কাষে, আৰু ফ'ল' কৰি আহি হৰিদ্বাৰ পাব, দিল্লীও পাই যাব, টেনশ্যন নাই, বিন্দাছ গৈ থাকিলে এটা ৰাস্তা দি। দুইফালে এনেকুৱা এটা ভিউ আহি আছে, আপোনালোক কেনেকৈ বুজাওঁ। আৰু ভাবিছোঁ এটা ফটো উঠিম, কাৰণ এনেকুৱা জেগা কেতিয়াবা অহা হয়নে নহয়, বা দেখোঁ নে নেদেখোঁ। ধুনীয়া এটা ৰখা পইণ্টটো ভগৱানে মিলাই দিছে আমাক, গতিকে ইচিকে চাত অৰ এক ফটো হৈ যাতা হে। এনেকুৱা ভিউ চাগে আমি গুৱাহাটীত চাগে কেতিয়াবালৈকে যে পাম, আশা মই দেখা নাই। আজি কেতিয়াবা যদি পাব লগা হয়, তেতিয়াহ'লে চাগে গৰম পানী ব্লগ চাই আপোনালোকৰ কাৰণে সেইটো বনাব লাগিব। আৰু এইটো এটা কনচেপ্ট হয়, আৰু কনচেপ্টটো আমি নিব লাগে ভিতৰত, নে কি? একদম কনচেপ্টটো যেতিয়া আমি ভিতৰত নিম তেতিয়াই হ'ব তাতে ন। আমাৰ তাত জেগা বহুত আছে, কিন্তু কনচেপ্টটো ভিতৰত কোনোবা মানুহজন অহা নাই। মোৰ মাজত আহিল, মই দেখাই দিছোঁ। যদি কোনোবা দেখি আছে যে যোনে কোনোবা মানে বনাব পাৰে, মানে দেখি এটা ভাল কথা, তো এটা বঢ়িয়া। আৰু এতিয়া এটা ডেম এটা আছে, মানে এইটো এতিয়া জল বিশুদ্ধিকৰণ গৃহ, মানে ধুনীয়া খোৱা পানীৰ কাৰণে ছাপ্লাই কৰে আৰু পানী পঠাই দিয়াৰ পৰা। এতিয়া আমি যাব লাগে দিল্লীলৈকে, ধুনীয়া এখন ব্ৰিজ। এইখন ব্ৰিজ পাৰ হ'লে আমি হৰিদ্বাৰ পাই যাম, মানে হৰিদ্বাৰ পিছত আমি আৰু পোৱাৰ পিছত আমি দিল্লী ফালে ৰাওনা হ'ব পাৰিম। চান্দিঘাট চক আহি পালোঁ, আৰু এইখন ব্ৰিজখন চাই লওক, কি মজা লাগিছে ব্ৰিজখন। भैया इस नदी का नाम क्या है? इस नदी नदी का गंगा जी का नीलधारा नीलधारा बढ़िया। केदारनाथ में एक ही रात रुपए। अच्छा एक ही दाम। আৰু উত্তৰাখণ্ড এনে দেৱভূমি বুলি নকয়, কাৰণ ইয়াতে ইমানবিলাক ধৰ্মানুষ্ঠান আছে ন, আপোনালোক মই কি ক'ম, মানে মই নিজে নাজানো, মানে আপোনালোকে গণি শেষ কৰিব নোৱাৰিব, ইমানবিলাক ধৰ্মানুষ্ঠান আছে। আৰু সবতকৈ সুখৰ কথা কি জানেনে? সুখৰ কথাটো হৈছে এই যে ব্ৰিজখন আছে, এই ব্ৰিজখন পাৰ হৈ কিনে এতিয়া
বাপৰে বাপ কি ডাঙৰ এটা নেশ্যনেল হাইৱে আহি জইন কৰিলোঁ আৰু এতিয়া খালি ৰাস্তাটোত আমি কণ্টিনিউ যাব লাগে ফালাফালি ৰাস্তা ৱাও আৰু এতিয়া সময় হৈছে 7:16 কিন্তু এইখিনি সময়লৈকে ইয়াতে দিন হৈ থাকে আৰু এইখন হৈছে উত্তৰাখণ্ড আৰু ইয়াতে জাষ্ট এখন চিটি পাৰ এখন ডাঙৰ এখন হাইৱে এখন মানে এটা ব্ৰিজ পাৰ হ'লোঁ নামি কিনে আৰু এখন হাইৱে এখন ব্ৰিজ এখন আছে মানে ইমান ডাঙৰ ব্ৰিজ আৰু তাতে থ্ৰী লেন 6 লেনকৈ আছে বাপৰে বাপ মানে বহুত উন্নত ৰাস্তা চাওক না ক'ৰ মানুহ ক'ত ঘূৰি আছোঁ একো চিনচাপ নাই আৰু এখন ব্ৰিজ উঠিলে এখন ব্ৰিজ নামি কিনে মানে উত্তৰাখণ্ডত এই যিটো ব্ৰিজখন আছে এই ব্ৰিজখিনি মানে উত্তৰাখণ্ডৰ চিটিৰ পূৰা ওপৰেদি লৈ গুচি গৈছে মানে যাতে ট্ৰাফিক জাম নালাগে আৰু উত্তৰাখণ্ডত আহি এতিয়া পানী বিচাৰি কিনে তেল ডিপুত ঘূৰি ফুৰিছোঁ কাৰণ বহুত বেছিকৈ পিয়াহ লাগিছে ড্ৰিংকিং ৱাটাৰ লিখা আছে ইয়াতে পানী লৈ লওঁ আৰু আমি আহি বঢ়িয়াকৈ বহুতখিনি ভালেখিনি আহিলোঁ আহি কিনে দিল্লী যাবৰ কাৰণে আৰু 50 কিলোমিটাৰ আছে সেইটো নেক্সট ভিডিঅ'ত আৰু কভাৰ কৰি ল'ম আৰু বৰ্তমান আমি আছোঁ ইয়াতে দ্য ৰয়েলছ হোটেল ইয়াতে ৰখিম আজি ইয়াতে ষ্টে কৰিম ৰাতিৰ কাৰণে আৰু হোটেলটো অলপ পিছত দেখাইছে ধুনীয়া হোটেল হয় ধুনীয়া ৰুম মানে মজা আ গয়া আৰু বৰ্তমান কি কৰি আছোঁ বৰ্তমান ইনষ্টাগ্ৰামটো অলপমান আপডেট কৰিছোঁ ফটো আৰু বৰ্তমান কি ক'ম মানে ক'ব লগা নাই ৰুমত যাওঁ লগ পাই আছোঁ ৰুমত যাই কিনে আৰু বঢ়িয়াকৈ এতিয়া আমি হোটেল আহি পাইছোঁ এইটো হোটেল তামাম এটা হোটেল মই দেখাইছোঁ ভিডিঅ' চাই লওঁতে ধুনীয়াকৈ এটা হোটেলটো দেখাইছোঁ AC আছে আৰু বৰ্তমান আজি ভিডিঅ'টো ইয়াতে শেষ কৰি আছোঁ অলপ দিনটো কষ্ট হৈছে যদিও বেছি চলাব পৰা নাই 400 কিলোমিটাৰ চলাইছোঁ 1 বজাত ওলাইছিলোঁ আৰু হোটেল পাওঁতে 9:30 বাজিছে গতিকে বৰ্তমান এইটো ভিডিঅ'তে ইয়াতে শেষ কৰোঁ নতুন ভিডিঅ' এটাত লগ পাম নতুন এটা টপিক নতুন এটা জাগাত তেতিয়ালৈকে বাই ভালকৈ থাকিব এইটো ৰাখিব টাটা